নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি হৈছে এয়া দেখিছে ইলিচ মাছ। ইলিচ মাছৰ মই এটি ভাপত দিয়া এটা ৰেচিপি বনাম। খুব সহজতে হোৱা আৰু খুব কম সময়তে বনাব পৰা এইটো ৰেচিপি। বহুতেই মোক সুধি থাকে যে এনেকৈ ইলিচ মাছ খুব কম সময়তে কেনেকৈ ভাপত দিব পাৰি। ইয়াৰ বহুতখিনি আছে, কিন্তু হ'লেও মই আজি আপোনালোকক এটা সহজ উপায়তে কেনেকৈ ইলিচ মাছ ভাপত দি বনাই খাব পাৰি তাৰে এটি মই ৰেচিপি লৈ আহিছোঁ। চাওঁচোন আহক। আগতে মই মাছখিনি ভালদৰে ধুই ৰেডি কৰি লওঁ। ভাপত দিবৰ কাৰণে মই লৈছোঁ এয়া জিৰা 1 চামুচ, ডাঙৰ চামুচেৰে 1 চামুচ লৈছোঁ। তাৰপিছত গোটা জালুক লৈছোঁ আধা চামুচ, আৰু বগা সৰিয়হ গোটা 4 চামুচ ডাঙৰ চামুচেৰে লৈছোঁ, আৰু এনেকৈ দালচেনি এটুকুৰা আৰু ইলাচি দুটাই লৈছোঁ। আৰু লগত মিলাবৰ কাৰণে এনেকৈ এটা ডাঙৰ পিঁয়াজ মই মিহিকৈ কাটি লৈছোঁ, আৰু এটা বিলাহী এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু ইয়াৰ লচুন আৰু আদা, গোটা জলকীয়া এনেকৈ 4-5টা লৈছোঁ। এইকেইটা গোটাকেই দিম। এতিয়া মাছখিনি মই এনেকৈ নিমখ হালধি সানি পেলাই অলপ সময় ৰাখি থৈছোঁ। মই প্ৰথমে এতিয়া এই গোটেই মিশ্ৰণখিনি এটা মিক্সিত বাতি ল'ম। মিক্সিত বাটিবৰ কাৰণে মই অলপ কুহুমীয়া গৰম পানীত 10 মিনিটমান এইখিনি মই তিয়াই ৰাখিম। এইখিনি যেতিয়া অলপ কোমল হ'ব তেতিয়া মই এইখিনি মিক্সিত ভালদৰে পিচি ল'ম। এইখিনি মোৰ এতিয়া পিছা হৈ গ'ল। বগা সৰিয়হ, গোটা জিৰা আৰু জালুক, ইয়াতে মই 2টা শুকান জলকীয়াও পিচি দিছোঁ। এইখিনি মই ভালদৰে এতিয়া মাছখিনিৰ লগত মিলাই লওঁ। এতিয়া মই প্ৰথমতে এনেকুৱা এটা টিফিন বাতি লৈছোঁ, ষ্টীলৰ টিফিন বাতি লৈছোঁ। বাতিটো এইকাৰণেই লৈছোঁ যে চাইজটো আপোনালোকে চাই ল'ব, কাৰণ মই এইটো ভাপত দিবৰ কাৰণে এটা ডাঙৰ কুকাৰ এটা লৈছোঁ, যাতে এনেকুৱা এটা বাতি ল'ব য'ত কুকাৰটোত সোমাব পাৰে। গতিকে মই এনেকুৱা এটা মোৰ কুকাৰটোৰ কাৰণে এইটোৱে জোখত হয়, সেইকাৰণে মই এইটো জোখত লৈছোঁ। আপোনালোকৰ নিজৰ কুকাৰৰ যিটোত সোমাব সেইটোত আপোনালোকে জোখত লৈ ল'ব পাৰিব। এতিয়া প্ৰথমতে মই মাছ কেইপিচ ইয়াতে দি লওঁ। তাৰপিছতে মই সৰিয়হ বটাখিনি মই এইখিনিত ভালদৰে মিক্স কৰি লওঁ। এতিয়া অলপ জোখমতে মই অলপ হালধি দি লৈছোঁ, দিবও পাৰে নিদিবও পাৰে। আৰু নিমখ হালধিটো মই আগতে মাছখিনিত সানি থোৱাই আছিলে, গতিকে এই মিশ্ৰণখিনিৰ লগত অকণমান মিলিবৰ কাৰণে মই ইয়াত নিজৰ আন্দাজ অনুসৰি অলপ নিমখ দিছোঁ। পিছতে কটা পিঁয়াজখিনিও দি দিছোঁ, আৰু এই বিলাহীখিনি, এয়া আদা বটা। মই এনেকৈ গোটা জলকীয়া লৈছোঁ, কেঁচা জলকীয়া গোটাকৈ ভাপত দি খাই বৰ ভাল লাগে। এনেইতো মই ইয়াত জলকীয়া পিচি দিছোঁৱেই, হ'লেও মই এইখিনি পিছত এনেকৈ ভাপত দিলে খাই ভাল লাগে কাৰণে এনেকৈ গোটাকেই দিছোঁ। এতিয়া মই ইয়াতে অলপ কেঁচা মিঠাতেল ঢালি মিক্সিৰ বাতিটোত যি অলপ লাগি আছিলে মই তাতে অলপমান পানী দি পেলাই ইয়াতে দি দিছোঁ। ইয়াত বেলেগে পানী দৰকাৰ নাই। ইয়াত বিলাহী আৰু কেঁচা পিঁয়াজৰ পৰাই যি অলপ পানী ওলাব সেইখিনিয়ে হৈ যাবগৈ। এতিয়া মই এইখিনি ভালদৰে হাতেৰে সানি পেলাই অলপ 5-10 মিনিট সময় ৰাখি পেলাই মই এইখিনি ভাপত তুলি দিম। এইখিনি মই ভালদৰে সানি পেলাই এনেকৈ মাছখিনিৰ আৰু সৰিয়হ বটাখিনিৰ মাজত ভালদৰে সুমুৱাই এনেকৈ দিছোঁ। এতিয়া মই এইখিনি 5 মিনিট ৰখা হৈ গ'লগৈ। এতিয়া মই ইয়াত কুকাৰত কেনেকৈ দিম আপোনালোকক দেখুৱাই আছোঁ। মই ভাপত দিবৰ কাৰণে এনেকুৱা এটা ডাঙৰ চাইজৰ এটা কুকাৰ লৈছোঁ, য'ত এই বাতিটো ইয়াতে সোমাই যাব। আৰু ষ্টেণ্ড যদি নাথাকেও কেতিয়াবা এনেকুৱা ধৰণৰ এটা ষ্টেণ্ড আপোনালোকৰ সকলোৰে ঘৰত থাকেই, মই এনেকুৱা ষ্টেণ্ড এডালকৈ ভৰাই লওঁ। ইয়াতে মই দিছোঁ আধা কাপ পানী, ইয়াতে মই দি দিছোঁ। ষ্টেণ্ডটো মই ইয়াতে বহুৱাই লৈ পেলাই এতিয়া বাতিটো মই ইয়াৰ ভিতৰতে
তলত পানী আধা কাপ দিয়াই আছে, গতিকে ইয়াত বেলেগেতো পানীৰ প্ৰয়োজন নায়েই আৰু মই এইখিনি ইয়াৰ ওপৰতে দি দিছোঁ। এয়া হৈ গ'ল, একে দেখিছে মই ঠিক এনেকৈ দি দিছোঁ। তলত আধা কাপ পানী আছে, তাতকৈ বেছি পানী দিব নালাগে, কাৰণ বেছি পানী দিলে ওপৰলৈ উঠি ভাতখিনি এই মাছখিনিতে সোমাব। আৰু টিফিন বাতিটো আপোনালোকে এনেকুৱা ল'ব য'ত অলপ ঢাকন থকা, বন্ধ কৰি থ'ব পাৰে, কাৰণ ইয়াৰ ভাপৰ পানীখিনি ইয়াতে সোমাই যাবগৈ, তেতিয়া ইয়াৰ টেষ্টটো বেয়া হৈ যায়গৈ। এয়া মই টিফিনটো এতিয়া ঢাকনখন লগাই দিছোঁ, বন্ধ কৰি দিছোঁ। এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি খুব কম জুইত এইটো বহাই দিম। কুকাৰটো মই গেছত তুলি দিছোঁ, খুব চিমত দিছোঁ। এইটো মই গেছটো বঢ়াই দিয়া নাই, এইটো কম ষ্টিমতে অন্ততঃ 8টামান হুইচেল মাৰিলে এইখিনি নমাই থ'ব পাৰিব। এইখিনি ভাপত দিয়া হৈ গ'লগৈ, বাতিটো এতিয়া নমাইছোঁ, অলপ ঠাণ্ডা হৈছে। এতিয়া লাহেকৈ ঢাকনখন খুলি চাওঁ কেনেকুৱা হৈছেগৈ ভাপত দিয়া ইলিচ মাছখিনি। অ' ৱাও, এয়া দেখিছে কি ধুনীয়া এটা কালাৰ হৈছেগৈ। দেখিছে, মই অলপ কেঁচা ধনিয়া আৰু অলপ কাটি দিছোঁ। এনেকৈ খুব কম সময়তে হৈ যায়, খুব বেছি 10 মিনিটৰ ভিতৰত এইখিনি হৈয়ে যায়গৈ আৰু খাবলৈও খুব সোৱাদ হয় আৰু ধুনীয়াকৈ সিজে। এয়া চাওক, মাছ পিচ এনেকৈ উঠাই আনিবলৈও ধুনীয়া সুবিধা এটাও হৈ যায়গৈ, ভাগিও নাযায়। এয়া দেখিছে, এতিয়া বন্ধু বান্ধৱীসকল, আমাৰ এই ৰেচিপিটো চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব।